Hey guys, welcome back to my YouTube channel. Akota notun video my YouTube channel সকলোকে স্বাগতম জনাইছো। বহুতে চেনেলটো চাইছে কিন্তু সাবস্ক্ৰাইব কৰা নাই। যিসকলে সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি দিব। মানে কি এতিয়া বহুতে কয় মানে আমাৰ মোবাইলটো হ্যাং হয় বা স্লো চলে। এতিয়া মই আজি কম এইটো বিষয়তে আমি ভিডিওটো মানে আলোচনা কৰিম কিয় স্লো হয় বা কিয় হ্যাং মাৰে। আপোনালোকে নিশ্চয় সিকিউৰিটি মানে সব আজিকালি ফোনতো সব সিকিউৰিটি থাকেই। সিকিউৰিটিটো সবে ক্লিয়াৰ কৰে, ক্লিন কৰে। কিন্তু আপোনাৰ তেনেকৈ ক্লিন কৰাৰ এটা কাম নিশ্চয় কৰি ল'ব আৰু সেই কামটো কৰিলে আপোনালোকৰ স্পেচ যিটো ফোনৰ স্পেচ থাকে সেই স্পেচটো নিশ্চয় কমি আহিব আৰু ফোনটো হেং মৰাটো কমিব। আৰু যদি আপোনালোকৰ মেমৰি 32 GB হওক বা 16 GB হওক তেতিয়াহ'লে আপুনি 2 GB মান স্পেচ খালীকৈ ৰাখিব। একদম স্পেচটো পূৰা ফুলকৈ নাৰাখিব। যদি ফুলকৈ ৰাখে তেতিয়া মোবাইলটো হেং মৰাৰ চান্স থাকে। আৰু গেম চেম যিসকলৰ ৰেম 2 GB বা 3 GB সেইসকলে ইমান গেম নেখেলিব আৰু গেম খেলিলেও বেছিকৈ এপছবিলাক ডাউনলোড নকৰিব, হাৰ্ড এপছবিলাক। তেতিয়া মোবাইল শ্ল' হয় আৰু হেং মৰা ষ্টাৰ্ট হয়। ঠিক আছে, আজি মই একদম আপোনালোকক দেখাই দিম, স্ক্ৰীণত দেখাই দিম মানে কেনেকৈ ক্লিয়াৰ কেছ কৰিব লাগে, কেনেকৈ কি কৰিব লাগে, কি কৰিলে হেং নামাৰে মই সেইটো দেখাই দিম আজি। ঠিক আছে, আৰু এইখিনিতে এটা কথা কওঁ। ঠিক আছে বোলো দেখাই দিম, পিছত ক'ম। আপোনালোকে এতিয়া যিকোনো এতিয়া ধৰক আপুনি ইউটিউবটো এতিয়া মোবাইল স্কেন কৰিব লাগে। আপুনি স্কেনটো কৰিব, সিকিউৰিটিটো স্কেন কৰিব, কিন্তু আপোনালোকে স্কেন কৰাৰ আগত আপুনি এনেকৈ হোল্ড কৰি টিপি ধৰিব। টিপি ধৰাৰ পিছত আপোনালোকে এই আই বটনটোত যাব। বহুতৰ ছেটিংছ বেলেগ বেলেগকৈ থাকে। তাৰপিছত ইয়াত আহিব, ইয়াত অহাৰ পিছত ষ্ট'ৰেজ দেখিছেনে 371 MB খাই আছে, ইয়াত দেখিছে। ইয়াত আপোনালোকে ক্লিয়াৰ ষ্ট'ৰেজ কৰিলে গোটেই এপছটো যিখিনি ডাটা থাকে সেইটো নতুনকৈ ৰিষ্ট'ৰ হৈ গুচি যাব। যদি আপোনালোকে ফেচবুকটো কৰি দিয়ে আকৌ নতুনকৈ পাছৱৰ্ড দি লগ ইন কৰিব লাগিব। যদি হোৱাটছআপটো কৰি দিয়ে গোটেই SMS গুচি যাব। যদি আপোনালোকে এই ছাইডত যে আছে ক্লিয়াৰ কেছটো, এই ক্লিয়াৰ কেছটো কৰি দিলে এতিয়া এপছটোৰ চাইজটো কমি গুচি যাব। চাব মই দেখাই দিম আপোনালোকক। সেইটো আছিলে কিমান MB আছিলে, 300 কিমান MB আছে, এতিয়া চাওক 95.15 MB দেখিছেনে ইমানকৈ কমি যায়। এনেকৈ আপোনালোকে প্ৰত্যেকটো এপছেই কৰিব, কিন্তু ওপৰত যে থাকে ক্লিয়াৰ যিটো ডাটা সেই ক্লিয়াৰ ডাটা নকৰিব। আৰু যদি ষ্টপ কৰি থৈ দিয়ে এইটো বেকগ্ৰাউণ্ডত কেতিয়াও ইউটিউবটো চলি নাথাকে আৰু তেনেকুৱা হয়। যদি ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। বহুতে শ্বেয়াৰ নকৰে, শ্বেয়াৰ কৰিব। মানে মোৰ ছাবস্ক্ৰাইবাৰটো বহুত কমি আছে, ছাবস্ক্ৰাইবাৰ অহাই নাই, নতুনকৈ ভিডিঅ' বনোৱা আৰম্ভ কৰিছোঁহে। গতিকে এনেকুৱা একদম ধুনীয়া ধুনীয়া মই ইনফৰমেশ্যন দি যাম আপোনালোকৰ মোবাইলৰ বিষয়ে, বিভিন্ন ইনফৰমেশ্যন দি যাম। গতিকে একদম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। ঠিক আছে, আজিলৈ ভিডিঅ'টো ইমানেই, আৰু নেক্সট ভিডিঅ'ত লগ পাম। এবাৰ বেলেগ এটা ভিডিঅ' আনিম আপোনালোকে, একদম মোবাইলত এটা বেলেগ এটা টিপছৰ বিষয়ত কথা পাতিম। ঠিক আছে, আজিলৈ ভিডিঅ'টো ইমানেই।